নমস্কাৰ মোৰ অন্য ভিডিঅ' এটালৈ আপোনালোক সকলোকে স্বাগতম। বৰ্তমান সময়ত এটা সময় আছিল যিটো সময়ত কেৱল দুখীয়া মানুহবোৰে এটা সময় আছিল যিটো সময়ত যিটো বস্তু কেৱল দুখীয়া মানুহে ব্যৱহাৰ কৰিছিল। দুখীয়া মানুহে ব্যৱহাৰ কৰা বস্তুটো বৰ্তমান সময়ত আজিকালি ধনীবোৰে ফেশ্বন হিচাপে ব্যৱহাৰ কৰিছে। হয়, মই আজি আপোনালোক ক'ব বিচাৰিছোঁ এটা সময়ত আমাৰ বিশেষকৈ গাঁওবোৰৰ কথা কৈছোঁ, যিহেতু আমি গাঁৱৰ ল'ৰা, মই গাঁৱৰ কথা ক'ব বিচাৰিছোঁ। এটা সময় আছিল যিটো সময়ত গাঁৱৰ ৯৭% অৰ্থাৎ 97% গাঁৱত আমাৰ সকলোৰে খেৰী ঘৰ আছিল। এই খেৰী ঘৰত আমি সকলোৱে ডাঙৰ দীঘল হৈছোঁ। আমাৰ গাঁওবোৰত 97% মানুহৰ খেৰী ঘৰ আছিল। খেৰী ঘৰত আমাৰ 97% মানুহে ডাঙৰ দীঘল হৈছিল। কিন্তু বৰ্তমান সময়ত আমাৰ ওচৰে পাজৰে খেৰী ঘৰ দেখিবলৈ আমি নেপাওঁ। খেৰী ঘৰ আচলতে বৰ্তমান সময়ত আমাৰ ওচৰে পাজৰে খেৰী ঘৰ নাই বুলিয়ে ক'ব পাৰি। বৰ্তমান সময়ত আমাৰ ওচৰ চুবুৰীয়া কোনো ধৰণৰ খেৰী ঘৰ নাই। সকলোৰে টিঙৰ ঘৰ, পকী ঘৰ, কোনোবাই ছাদ ঢালিছে, বিল্ডিং বনাইছে। বৰ্তমান সময়ত মানুহবোৰ উন্নত হৈ গৈছে। উন্নত হৈ যাব লাগে, তাত আমাৰ কোনো ধৰণৰ কথা নাই। সকলোৱে জীৱনত উন্নতি কৰিব লাগে, আগুৱাই যাব লাগে, জীৱনত উন্নতি। কিন্তু মোৰ আজিৰ বিষয়টো হ'ল আপোনালোক জনাব বিচাৰিছোঁ, দেখুৱাব বিচাৰিছোঁ এটা খেৰী ঘৰ দেখুৱাব বিচাৰিছোঁ। যিটো সময়ত যেতিয়া আমি সৰু আছিলোঁ, সৰু থাকোঁতে আমি দেখিছিলোঁ আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰে ঘৰ খেৰীৰ ঘৰ। আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰে ঘৰবোৰ খেৰৰ ঘৰ আছিল, খেৰী ঘৰ বুলি কৈছিলোঁ আমি। গাঁওখনত যদি আমি ঘূৰি চাওঁ, প্ৰায় ৩-৪ ঘৰ মানুহৰে পকী ঘৰ আছিল। আৰু পকী ঘৰ আছিল আৰু তেখেতসকলক মহাজন বুলি কৈছিল। অৰ্থাৎ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ গাঁওবোৰত মহাজন প্ৰথা চলিছিল। গাঁৱৰ যি ৩-৪ ঘৰ মানুহ ধনী মানুহ আছিল, তেখেতসকল মহাজন বুলি কৈছিল। আৰু তেখেতসকলৰ ঘৰত গাঁৱৰ বেছি মানুহে তেখেতসকলৰ ঘৰত কাম কৰিছিল। কাম কৰি যেনে তেনে জীৱন নিৰ্বাহ কৰিছিল। দুবেলা দুমুঠি খোৱাৰ এটা উপায় উলিয়াই লৈছিল তেখেতসকলৰ ঘৰত কাম কৰি। মহাজন প্ৰথা চলিছিল। কিন্তু বৰ্তমান সময়ত সেই মহাজনো নাই আৰু বৰ্তমান সময়ত সেই দুখীয়া মানুহবোৰৰ ঘৰত খেৰী ঘৰ নাই, কাৰোৱে নাই বুলিয়ে ক'ব পাৰি। যদি আপুনি বিচাৰি চায়, যদি আপুনি আজি আমাৰ গাঁওবোৰৰ বিচাৰি চায়, আপুনি খেৰী ঘৰ দেখাই নাপায়। খেৰী ঘৰ বৰ্তমান সময়ত এনেকুৱা হৈছে, বৰ্তমান সময়ত এতিয়া খেৰী ঘৰ এটা ফেশ্বন হৈছে। আপুনি চাব বৰ্তমান সময়ত আমাৰ যিবিলাক ধাবা আপুনি দেখিব, নেশ্যনেল হাইৱেৰ ওচৰত যিবিলাক ধাবা বনোৱা হৈছে বা ডাঙৰ ডাঙৰ হোটেলৰ সন্মুখ ভাগত খেৰেৰে কি ধুনীয়াকৈ সজুৱাই ৰখা হৈছে এটা ফেশ্বন টাইপত। কিন্তু সেই ঘৰবোৰ দেখিলে সেই ঘৰবোৰৰ সৈতে আমাৰ কিছু স্মৃতি জড়িত হৈছে। সৰু কালত আমি সেইবোৰ ঘৰত ডাঙৰ দীঘল হৈছোঁ, খেৰৰ ঘৰতে আমি ডাঙৰ দীঘল হৈছোঁ। বৰ্তমানসকলে মোৰ নিচিনা সৰু কালত খেৰৰ ঘৰ ডাঙৰ হৈছে। সেই খেৰৰ ঘৰবোৰ দেখিলে এটা সৰু কালৰ এটা অনুভৱ এটা জাগি উঠে। সৰু কালত আমি কিদৰে সেই খেৰ ঘৰবোৰত আমি ডাঙৰ দীঘল হৈছিলোঁ। আমাৰ কাৰণে সেই খেৰৰ ঘৰবোৰ যেন এটা সময়ত স্বৰ্গ হৈ আছিল। সেই খেৰৰ ঘৰটো আমাৰ কাৰণে স্বৰ্গ যেন অনুভৱ হৈছিল। আমি সৰুকাল সেই খেৰৰ ঘৰতে ডাঙৰ হৈছোঁ। কিন্তু বৰ্তমান সময়ত আমাৰ এটা ফেশ্বন হৈছে যে আমাৰ ধাবাবোৰত ভাল লাগে, দেখিলেও ভাল লাগে, খেৰৰ ঘৰবোৰ ধুনীয়াকৈ সজা হৈছে। মই আজি এটা ভিডিঅ' দেখুৱাব বিচাৰিছোঁ, এটা ঘৰ দেখুৱাব বিচাৰিছোঁ। এই ঘৰটো এটা নতুনকৈ বনাইছে, খেৰৰে এখন ধাবা হয়। আমাৰ মই গড়েশ্বৰত কিবা এটা কামৰ কাৰণে আহিছিলোঁ। বিশেষ কাম এটাৰ কাৰণে গড়েশ্বৰলৈ আহিছিলোঁ। গড়েশ্বৰত আহোঁতে এইটো দেখিছোঁ, আপোনালোকক দেখুৱাইছোঁ স্ক্ৰীণত চাব। এইটো খেৰৰে এখন ধাবা বনোৱা হৈছে। খুব সুন্দৰকৈ ধাবা এখন বনোৱা হৈছে খেৰৰে। কিন্তু আপোনাক এটা জনাব বিচাৰিছোঁ, বৰ্তমান সময়ত এটা সময় আছিল যেতিয়া আমি সৰু আছিলোঁ, তেতিয়া এই খেৰৰ ঘৰটো দুখীয়া মানুহৰ ঘৰ আছিল। আমাৰ দুখীয়া মানুহৰ ঘৰ আছিল এই খেৰৰ ঘৰ। কিন্তু বৰ্তমান সময়ত এনেকুৱা হৈছে, যদি আপুনি এটা খেৰৰ ঘৰ বনাব বিচাৰে, তেন্তে ডাইলানুম টিঙতকৈ দুগুণ খৰচ হয় এটা খেৰৰ ঘৰ বনালে। কি আচৰিত! এটা কথা আপুনি মনত ৰাখক, কি আচৰিত! এটা সময় আছিল যিটো সময়ত দুখীয়া মানুহৰ ঘৰ আছিল খেৰৰ। কিন্তু বৰ্তমান সময়ত আপুনি টিঙেৰে ঘৰ বনালে যিমান খৰচ হ'ব, তাতোকৈ দুগুণ খৰচত আপুনি খেৰৰ ঘৰ বনাব লাগিব। অৰ্থাৎ বৰ্তমান খেৰৰ মূল্য বহুত এই কাৰণেই যে বৰ্তমান সময়ত খেৰ নাই।
অসমত কৰবাতহে কৰবাত পোৱা যায় যাক তাৰমানে বহুত পইচাৰে কিনিব লাগে টিঙতকৈ দুগুণ খৰচ হয় টিঙতকৈ দুগুণ খৰচ হয় আচলতে মই গম পোৱা নাছিলোঁ টিঙতকৈ যে দুগুণ খৰচ হয় খেৰৰ বৰ্তমান সময়ত খেৰৰ ঘৰ বনালে মই এই ধাবাখন দেখি ইয়াৰ যিজন মালিক এই ঘৰটোৰ যিজন মালিক তেখেতক মই সুধিছিলোঁ আপুনি খেৰৰ ঘৰ বনালে ইয়াত কিমান খৰচ হৈছে কৈছে ঠিক এনেকুৱা জোখৰ একে জোখমাখৰ ঘৰ এটা মই ঘৰত বনালে যিমান খৰচ হয় টিঙেৰে তাতোকৈ দুগুণ খৰচ হৈছে এই খেৰৰ ঘৰ বনোৱাতে অৰ্থাৎ বৰ্তমান সময়ত খেৰৰ ঘৰ এটা ফেশ্বন অৰ্থাৎ বহুত টকা পইচাৰে এটা খেৰৰ ঘৰ বনাব লাগে এয়া সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হৈ যায় সময়ত এটা সময়ত যিটো সময়ত আছিল আমি সৰু থাকোঁতে দুখীয়া মানুহৰ ঘৰ খেৰৰ ঘৰ আছিল কিন্তু বৰ্তমান সময়ত খেৰৰ ঘৰ বনাব লাগে বৰ্তমান সময়ত খেৰৰ ঘৰ বনালে টিঙতকৈ দুগুণ খৰচ হয় এয়া সময় পৰিৱৰ্তন অৰ্থাৎ সময়ৰ লগে লগে সকলো সলনি হৈ যায় আপুনি জানিব যিটো সময়ত আমাৰ গাঁৱত মাহাজান প্ৰথা আছিল অৰ্থাৎ সেই মাহাজানৰ ঘৰত গাঁৱৰ মানুহবোৰে কাম কৰি দুবেলা দুমুঠি আহাৰৰ যোগাৰ কৰিছিল কিন্তু আজিৰ সময়ত আপুনি চাব সেই মাহাজানবোৰৰ ল'ৰাবোৰে বা ল'ৰা ছোৱালীয়ে আজি বেলেগৰ ঘৰত কাম কৰিবলগীয়া হয় অৰ্থাৎ তেখেতসকল আজি মাহাজানৰ কোনো পৰিচয় নাই গতিকে এয়া সময় গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইটো এটা মেছেজ দিব বিচাৰিছোঁ এইটো এটা বাৰ্তা দিব বিচাৰিছোঁ যে সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হয় যদি আপুনি ধনী আছে কিন্তু আপুনি নাজানে আপুনি কিমান টকা পইচা আছে আপোনাৰ কোনোৱে নাজানে কাইলৈ আপোনাৰ কি হ'ব গৈ আছে যদি আপুনি আজি বহুত টকা পইচাৰ মানুহ কোনোবা দুখীয়া মানুহক আপুনি ঠাট্টা নকৰিব এইটো এটা আপোনালোকক বাৰ্তা জনাব বিচাৰিছোঁ মই কোনো দুখীয়া মানুহক ঠাট্টা নকৰিব আপোনাৰ টকা পইচা আছে আপোনাৰ লগত আছে কিন্তু সময়ৰ লগে লগে আজি আপুনি এনেকুৱা হৈছে কাইলৈ আপোনাৰ কি আছে কোনোৱে নাজানে গতিকে সময় পৰিৱৰ্তন সময়ে সকলোবোৰ পৰিৱৰ্তন কৰি লৈ যাব আপুনি মই সময়ক বাধা দি ৰাখিব নোৱাৰোঁ সময়ে সকলো পৰিৱৰ্তন কৰি লৈ গৈ আছে আজি আপোনাৰ টকা পইচা আছে দামী দামী গাড়ী আছে আপুনি অহংকাৰ কৰিছে গতিকে আপুনি অহংকাৰ কৰিব নালাগে কাইলৈ আপোনাৰ কি হয় কোনো নাজানে কাৰোবাৰ টকা পইচা নাই কিন্তু ভৱিষ্যতে সি কি হয় কোনো নাজানে কাৰোবাৰ টকা পইচা নাই আপুনি তাক ঠাট্টা নকৰিব কাৰোবাৰ টকা পইচা নাই কিবা অভাৱত আছে কিন্তু তাক ঠাট্টা নকৰিব কাইলৈ কি জানে হয়তো সি আপোনাৰ এৰিয়াৰ সকলোতকৈ ধনী মানুহজন সেই মানুহজনেই হ'ব গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইটোৱে এটা বাৰ্তা দিব বিচাৰিছোঁ যে চাওক এটা সময়ত দুখীয়া মানুহৰ ঘৰ আছিল খেৰৰ ঘৰ আৰু সেই ঘৰটোৱে আজিৰ তাৰিখত টিঙতকৈ দুগুণ খৰচ হয় এই খেৰৰ ঘৰটো বনালে গতিকে এয়া সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হৈ থাকিব গতিকে গাঁৱৰ কোনোবা দুখীয়া কোনোবা অভাৱী মানুহক কাকো ঠাট্টা নকৰিব বিদ্ৰূপ নকৰিব এইটো এটা আপোনালোকক জনাব বিচাৰিছোঁ সময়ে সকলোবোৰ সলনি কৰি লৈ গৈ আছে গতিকে ভিডিঅ'টো কেনে পালে জনাব আপোনালোকে ময়ো সেই নতুনকৈ এটা সৰু ইউটিউবাৰ হয় নতুনকৈ চেনেল খুলিছোঁ একেবাৰে সৰু যদি আপুনি ভাবে কিবা এটা মোৰ এই যিটো 6-7 মিনিটৰ ভিডিঅ' 6-7 মিনিটৰ যিটো মোৰ ভিডিঅ' তাত যদি মোৰ কিবা এটা কথা ভাল লাগে তেন্তে মই ভাবিম আপোনালোকে মোক ছাপোৰ্ট কৰিব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাম আজিলৈকে জয় আই অসম।